কৃষ্ণ 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 হে বাপসকল আজি মোক এই যি মহান উদ্দেশ্যটো আগত ৰাখি আপোনালোকে নিমন্ত্ৰণ জনালে সেই মহান উদ্দেশ্যটোক লৈ মই আজি এই পুথিভাগ বুলিবলৈ আগবাঢ়িছোঁ যাতে মোৰ কিবা যদি ভুল ভ্ৰান্তি হয় আপোনালোকে কৰি দিয়ে কৃষ্ণ 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 এটা প্ৰাৰ্থনা গাই লওঁ নেকি দেউ বাপ ইয়াতে মই প্ৰথম আহিছোঁ আপোনালোকে জানিব কি কৰে কৰক প্ৰাৰ্থনা কৰিব লাগে যদি কৰক হয় এই কৃষ্ণ নমেশ্বৰ ধৰক শ্ৰীমন্ত শংকৰ হৰিভ কঠৰ জানা যে নকল্প তৰু তাহান্ত বিনাহী নাহি নাহি আমাৰ পৰম গুৰু কৃষ্ণ বাপসকল তেনেহ'লে মই আজিৰ প্ৰথম অধ্যায়টো আগবঢ়াওঁ আপোনালোকে শুনি ভাল পাব এই অধ্যায়টো মই পঢ়িয়ে থাকোঁতো এই মই ভাগৱত 3বাৰমান চেষ্টা কৰিলোঁ বৰ্তমানলৈকে কৃষ্ণ আপোনালোকে বুজি পাব কৃষ্ণ ও পাতকালে জীৱাজনে কৰে মৈদ্যপান তাৰ মানে কি কৈছে বাপ বুজি পাইছেনে বুজিটো পোৱা নাই ৰ'ব পাব ৰ'ব ও তাহাৰ সমান পূৰ্ণ নাহি ত্ৰিভুৱন তাৰ মানে কৈছে প্ৰভু যদি আপুনি দিনটোত পুৱা উঠি যদি বাহিৰ মুখতে একাপ যদি মদ খায় তাৰ দৰে আৰু পূৰ্ণ নাই মানে দিনটো আপোনাৰ ভাল হৈ যায় সেনেকৈ কৈছে তাৰে পিছত কি লিখিছে এইখিনি মই পঢ়ি আছোঁ বাৰু ও মদক নিন্দা কৰে জীৱাজনে ও পচি পচি নৰকত যায় সেইজনে তাৰ মানে বস্তু বুজি পাইছে নাই প্ৰভু এই বস্তু আপোনালোকে বুজি পাইছে নে নাই তাৰ মানে কৈছে কি যদি মদক নিন্দা কৰা সেইজন নৰকত যায় নৰকগামী হয় বস্তুটো বুজি পাইছে আমাৰ এই শংকৰদেৱে কৈ থৈ গৈছিলে এইবিলাক কথা আৰু আমি কি লিখিছে চাওঁ বাৰু ইফালে এইটো ভাল লিখিছে এইটো চশমাযোৰ নানিলো নহয় ধৰিবই পৰা নাই তেজৰে কমলাৱতী পৰভাতে নিন্দা তাৰ মানে বস্তু বুজি পাইছে নে বুজি পাইছো মই তাৰমানে মই কৈ লওঁ প্ৰথমখিনি তেজ ৰঙত তাৰমানে চাদৰখন আৰু কমলা কালাৰৰ পতি সেইটো কৈছে কিন্তু পৰভাতে নিন্দাটো মই বুজি নাপালো প্ৰভু অলপ বুজি পাইছো মই এইটো কি হৈছে নো এইটো বুজাই দিয়ক অভিজ্ঞতা আছে মোৰ অভিজ্ঞতা দিয়ে কওঁ এইটো আপুনি ক'ৰ পৰা শুনিছে মানে পৰভাতক তাৰমানে নিন্দা কৰিব নালাগে মানে ছাগালৰ মাংসৰে খাওক কিছুমানে আলু পিটিকাৰে খালে তাৰমানে কি কৈছে পৰৰ ভাতক নিন্দা কৰিব আগবাঢ়িছে কোনোবা জহা চাউল খালে কোনোবা পৰিমল খালে কোনোবা আলু পিটিকাৰে খালে কোনোবা খাবই পোৱা নাই কৃষ্ণ এইটো ভাল কৈছে কৃষ্ণ 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 হে বাপসকল আজি এইখিনিতে সামৰণি কৰিলো আপোনালোকক বহু কথাই ক'ব মন আছিলে কিন্তু সময়ৰ অভাৱ নিচেই তাকৰ সময় আপোনালোকক বহুখিনি কথা ক'লো তাৰ মাজত ভুল ত্ৰুটি হ'লে ক্ষমা কৰি দিব কি কৰিছে আমি আপোনাৰ পৰা বহু কথা শিকিলো হ'ব আমি মানে ক্ষুদ্ৰ ক্ষুদ্ৰ মানুহ আমিও এতিয়া এই পৃথিৱীত ক্ষুদ্ৰ এটি কণিকাহে আৰু কিনো জানো সেই তেৰাই লিখি থৈ গৈছিলে তাতে পাঠ কৰি দিছো তাতে যদি কিবা ভুল ভ্ৰান্তি হৈছে এই ৰাইজখনক মই ক্ষমা বিচাৰিছো আৰু এই শ্ৰীচৰণৰ ওচৰত ক্ষমা ভিক্ষা মাগিছো চাহ নাই নেকি চাহটো মানে আছে এইটো মানে পিছত হ'ব মানে এইটো আপোনাক মানে নিমন্ত্ৰণ কৰি আনিছোতো মানে আপুনি দিব লাগিব কিন্তু মানে আপুনি আকৌ বেলেগৰ হাতেৰে পাকটো নাখায় নাই নাই আমাৰ যদি এটা কোনোবা বাপে বনাইছে তেনেহ'লে মই খাওঁ মোৰ সেইটো আছে কৃষ্ণ আপোনাক এই বজাৰত দেখিছিলো মই বজাৰত যাই থাকো মাছ বেপাৰ কৰে মাছ বেপাৰ কৰিলেও কিন্তু হৰিৰ নাম ল'বা হৰিৰ নাম তেৰাই লিখিয়ে থৈ গৈছিলে এই মাছবোৰ বহুত হত্যা কৰে কিন্তু হৰি সদায় তাৰমানে কাষত একো নাই এটি পিম্পৰা হত্যা কৰিলেও পাব কিন্তু কৃষ্ণ নামটো ল'বা হা তেনেহ'লে আৰু তুমি দেখোন মাতে দিয়া দাড়ি চাৰিবিলাক কাটিবা দেই কৃষ্ণ হৰিৰ নাম ল'ব লাগে সদায় আমাৰ ধৰ্মটো সদায় পালন কৰি ৰাখিব লাগে বহুখিনি শিকিব লগা আছে হা শুনক বা আমাৰ আপোনাৰ পৰা মই বহুখিনি কথা শিকিছো কৃষ্ণ কৃষ্ণ হ'ব তেনেকুৱা নকৰিব মই মিলাই ল'ম বাৰু সেইটো দিছে নে নাই বুট আছে এইটো আছে প্ৰসাদ বুট বুলি নাপায় মোক কৈছালে এবাৰ কিন্তু নাপায় দে বুট বুলি যি ভুল ভ্ৰান্তি হ'ল সেই লৈ মই এটি সেৱা আদি আগবঢ়াব বিচাৰিছো
ধৰিবা দে ৰামেশ্বৰ হৰকান্ত হ'ব মই অকলেই নিব কৃষ্ণ পাৰোঁ কৃষ্ণ কৃষ্ণ কোনটো গাব শ্ৰীমন্ত শংকৰ হৰি ভকতৰ যেনে যেনে অকল কৰি দিবা তুমি কৃষ্ণ মোৰ স্পীড হৈ গৈছে আপুনি আকৌ সদায় গাইছে মানে শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ স্পীড হৈ গৈছে মোৰ মানে হয় স্পীড ভগৱানে মোক 4G স্পীড দি দিলে নেকি হয়, হয়। নাজানো আৰু সেইটো হয়, হয়, হয়। সেইটো 4G আহি গৈছে তো ভগৱানে দি অৱতাৰে দিলে আৰু কিবা এটা কৃষ্ণ কৃষ্ণ হৰি ৰাম আৰম্ভ আৰম্ভ কৰক তাকেইটো হয় অপৰাধটোৱে গাওঁ নেকি ষ্টাৰ্টিং নাই প্ৰথম গাইছো নহয় সেইটো বেলেগ এটা গাব লাগিব শ্ৰীমন্ত শংকৰদেৱক গালো আমি অপৰাধটো এতিয়া গাওঁ অপৰাধ হ'ব পাৰে আমাৰ অপৰাধ হ'ব পাৰে এতিয়া মাফ বসন্ত সেৱা ভাগ ময়ে লগাই দিওঁ হয় দুই বাপ হয় কৃষ্ণ অপৰাধ বিনাশন অপৰাধ বিনাশন তজু নামে নাৰায়ণ তজু নামে নাৰায়ণ জানি নামে বসিলু চৰণ জানি নামে পখিল চৰণে আনগতি নাহিকে মৰণ আনগতি মহিকে কৃষ্ণ 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 বসন্ত ঔ ৰাম ৰাম হ'ব দিয়ক বাপ হয় 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 আমাৰ প্ৰসাদটো হোৱাটছআপ কৰি পঠাই দিব হয়, হয়। আমাৰ খৰিজি ফটাকৈ পাই যাব হা আহাছো তোমাৰ সেৱা এটা লৈ লওঁ আকৌ সেৱা ল'ব বিচাৰিছা ইমান ডাঙৰ চাইণ্টিষ্ট বুলি ক'লেও ভুল নহ'ব নাই মই চাইণ্টিষ্ট নহয় নহয় মই ভগৱানৰ হৰি খুচি 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 ঔ ৰাম নাই নাই কৃষ্ণ হ'ব হ'ব কিয় এনেকৈ ধৰিছে হ'ব মানে আৰু হ'ব আশীৰ্বাদ আছে ভগৱানে ৰাখিব মংগল ৰাখিব